আসসালামু আলাইকুম এভৰিৱান পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সবকে স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সবে ভালে আছে আলহামদুলিল্লাহ মই খবৰো বহুত ভাল আজি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ সৰু মাছৰ এটা পিটিকাৰ ৰেচিপি হয় আমি সাধাৰণতে সৰু মাছ খাই বহুত ভাল পাওঁ আৰু নানান ৰকমৰ পিটিকা নহলে চৰচৰি কিবা কিবি বনাই খাওঁ গতিকে আজি মই আপোনালোকৰ কাৰণে তাৰে এটা ৰেচিপি শ্বেয়াৰ কৰিব আহিছোঁ মই ইয়াতে দৰিকণা মাছ লৈছোঁ 200 গ্ৰাম মই এইখিনি কাটি বাছি ধুই লৈছোঁ মই দি দিছোঁ এচামুচ হালধি গুড়ি আৰু আধা চামুচ নিমখ এইবাৰ মই এইখিনি ভালদৰে সানি ল'ম আনফালে মই কেৰাহী এটা গৰম কৰি তাতে দি দিছোঁ 1 কাপ মান ৰিফাইন তেল মই মিঠাতেলটো ব্যৱহাৰ কৰা নাই কাৰণ মই তো মাছটো কেৱল ফ্ৰাইহে কৰি আছোঁ মাছখিনি তাতে দি দিলোঁ আনফালে মই ফ্ৰাই পেন এটা গৰম কৰি তাতে দি দিলোঁ গোটা নহৰু 3টা আৰু এটা জলকীয়া এইখিনি মই ভাজি ললোঁ এবাৰ মই মাছটো ইয়াতে ভাজিব দিছোঁ আৰু একেবাৰে মিডিয়াম লো ফ্লেম কৰা নাই মিডিয়াম ফ্লেমত মই মাছখিনি একদম মুচমুচিয়াকে ভাজি ললোঁ মোৰ হৈ গ'ল শব্দটো শুনিছেনে একদম মুচমুচিয়া হৈ গৈছে আপোনালোকেও একদম মুচমুচিয়াকে ভাজি ল'ব এবাৰ মই ইয়াতে পিয়াজ দি দিছোঁ এটা অলপ মোটা মোটাকে কাটি জলকীয়া দি দিলোঁ কেঁচা জলকীয়া এটা আৰু শুকান জলকীয়া যিটো মই ভাজি লৈছিলোঁ সেইটো মই ইয়াতে দি দিলোঁ এবাৰ মই ইয়াতে দি দিলোঁ ধনিয়া পাত অকমান মিহিকৈ কাটি লগতে দি দিছোঁ নিমখটো মই আগতেও ব্যৱহাৰ কৰিছিলোঁ গতিকে এইবাৰ মই অলপ কমকৈ ব্যৱহাৰ কৰিলোঁ আৰু দি দিলোঁ 3টা গোটা নহৰু লৈছিলোঁ নহৰু 3টাও দি দিছোঁ এবাৰ মই গোটেইখিনি ভালদৰে সানি ল'ম এবাৰ ইয়াতে দি দিলোঁ মই এচামুচ কেঁচা সৰিয়হ তেলটো দিলে গুণটো ভাল আহে আৰু পিটিকাতটো এইটো লাগিবই হয়নে নহয় গতিকে মোৰ ৰেডি হৈ গ'ল এটা বহুতে সিম্পল ৰেচিপি হয় কিন্তু সোৱাদটো কিন্তু বহুত বেছি আহে আপোনালোকে যদি এনেকৈ খাই পোৱা নাই এবাৰ খাব আৰু যিবিলাক শিকাৰু হয় সেইবিলাকেতো নিশ্চয় এবাৰ ট্ৰাই কৰিব চাওক মোৰ ফুলনিৰ বাগিচা ইয়াতে মই আজি ভিডিঅ'টো শ্বুট কৰিলোঁ গতিকে আপোনালোকক অকমান দেখাই দিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব গতিকে পুনৰবাৰ লগ পাম আৰু এটা নতুন ৰেচিপি লৈ তেতিয়ালৈকে ভালো থাকক সুস্থ থাকক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ বাই বাই